নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজিদ ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় অৰ্থাৎ ইউএছটিএম প্ৰবঞ্চক ইউএছটিএমত বিক্ৰী হয় পিএইচডি তাতে কোনো ডিগ্ৰী নাথাকে কোনো পৰীক্ষা নাথাকে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমৰ বিৰুদ্ধে পুনৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএম খন প্ৰবঞ্চক হয় ইউএছটিএমত পিএইচডিও বিক্ৰী হয় মোৰ ওপৰত গোচৰ দিলেও দিয়ক মই ভালে পাওঁ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমে পাহাৰ খননৰ ওপৰত আমি সুপ্ৰিম কোৰ্ট গৈ আছো ইউএছটিএমে পাহাৰ খননৰ ওপৰত সুপ্ৰিম কোৰ্টৰ কাষ চাপিছে এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমত ডিগ্ৰী পৰীক্ষা একোৱেই নাই এইখন ইনষ্টিটিউটৰ কথা পাতি আৰু লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁলোকে ৰাখিছে তাৰ বাহিৰে একো কামেই কৰা নাই ইউএছটিএমক লৈ পুনৰ মন্তব্য মুখ্যমন্ত্ৰী ইউএছটিএমৰ বিৰুদ্ধে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে ইউএছটিএমখন প্ৰবঞ্চক হয় ইউএছটিএমত পিএইচডিও বিক্ৰী কৰা হয় মোৰ ওপৰত গোচৰ দিলেও দিয়ক মই ভালেই পাওঁ ইউএছটিএমে পাহাৰ খননৰ ওপৰত আমি সুপ্ৰিম কোৰ্ট গৈ আছো ইউএছটিএমত ডিগ্ৰী পৰীক্ষা একোৱেই নাই এইখন ইনষ্টিটিউটৰ কথা পাতি আৰু লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁলোকে নিজৰ লগত ৰাখিছে তাৰ বাহিৰে একোৱেই নাই ইউএছটিএমৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বেও ইউএছটিএমক লৈ বহু মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পিছত পুনৰবাৰ কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে